So hi friends, welcome back to my YouTube channel Online India Anytime. আজি বহু দিনৰ মূৰত এটা ব্লগ বনাম বুলি ভাবিছো। আমি এঠালৈ আহি আছো, বৰ ইন্টাৰেষ্টিং হ'ব। গৈ লও গোটেইখিনি ভিউ আপোনালোকক দেখুৱাম। এতিয়া মানে পাহাৰৰ ওপৰত ৰৈছো। 60 ফুট মান হ'বনে? 60 বেছি হ'ব। একচুয়ালি মোৰ ৰুমত আহিল আজি 3 দিন মান হ'ল। কালি আমি এঠাত ফুৰিব গৈছিলো। কালি বাৰু ব্লগ বনোৱা নহ'ল, কিন্তু আজি মানে এক্সেপচনেল পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আমি বৰ্তমান কাৰ্বিআংলং জিলাত আছোঁ। আমি নগাঁৱৰ পৰা গোটেই জিলাখন কভাৰ কৰোঁতে 30 কিলোমিটাৰ্ছৰ পৰা পালোঁ আহি, মানে কামপুৰৰ পৰা 30 কিলোমিটাৰ্ছমান হ'ব, বেছি হ'ব ন? এতিয়া বেছি হ'ল। ইফালে 12 আহিলোঁ, বৈঠালাংছৰ পৰা 12 আহিলোঁ। আমি এতিয়া এটা নদী বান্ধলৈ গৈ আছোঁ। নদী বান্ধৰ নাম নকওঁ বাৰু, গোটেইখিনি তাতে গৈ দেখুৱাম আপোনালোকক। চ' ঠিক আছে, আৰু এবাৰ বেক কেমেৰাৰে গোটেইখিনি ভিউ দেখুৱাওঁ। ক'ত আছোঁ, বহুত ওপৰত আছোঁ, মানে অলপ ভয় লাগিছে দেই। থেংক ইউ। সেয়া আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। আমি সেই ৰাস্তাটোৰে আহিছোঁ, এইটো ৰাস্তাৰে আহিছোঁ। আহি এনেকুৱাকৈ আহি আমি এইখিনি মানত টাৰ্ণ লৈছোঁ, মানে জুম কৰি দেখুৱাই দিছোঁ। এইখিনি টাৰ্ণ লৈ পুনৰ আমি এই ৰাস্তাটোৰে আহিছোঁ, আৰু বৰ্তমান যিটো নদী বান্ধলৈকে গৈ আছোঁ। প্ৰায় 9 কিলোমিটাৰমান আছে ইয়াৰ পৰা। চ' দেখুৱাই থাকিম কেনেকুৱা ধৰণৰ প্ৰাকৃতিক পৰিৱেশ, আৰু এই ডেমটোৰ ফলত কি হৈছে, আৰু এয়াই আৰু। থেংক ইউ। চ' হাই ফ্ৰেণ্ডছ, পাহাৰেৰে বহুত আহি থকাৰ পিছত মিনিমাম 7 কিলোমিটাৰ্ছ অহাৰ পিছত আমি এতিয়া নদী বান্ধটো পাইছোঁ। আৰু আপোনালোকে চাগে চাউণ্ড শুনিছে, মানে কুলু চাউণ্ড নহয়, মানে হেভি চাউণ্ড শুনিছে চাগে। চ' পালোঁ আমি গোটেইখিনি আপোনালোকক দেখুৱাম। এতিয়া মই বেক কেমেৰাৰে বাৰু দূৰৰ পৰাই অলপ দেখুৱাই দিছোঁ আপোনালোকক, চাওক। আমি চাব গৈ আছোঁ। আমি গৈ আছোঁ বৰ্তমান, তললৈকে গৈ আছোঁ দেই। চাওক, ভয় লাগিছে দেই পৰিম বুলি, ধৰি যাব লাগিব। হাতত মোবাইল আছে যিহেতু।